অ' 2 কেজি চেনিৰে মাহটো নাযায়। অলক্ষী হৈছে অলক্ষী হৈছে অলক্ষী হৈছে। নোৱাৰি আৰু ইফালে 30 টকা দামৰ ফটোখন গহতকে নিলে, এতিয়া খবৰ খাতি নিদিয়াকে বহি আছে ঘৰত। এই মৰকুচিয়াটো ক'লে গ'ল জানো? ঐ মৰকুচিয়া, ক'ত মৰি আছগৈ হে? এই চাওঁ এইফালে আছোন। এই মৰকুচিয়া, কি হ'ল কওক? ক'ত মৰি আছিলিগে? চুলিৰ কাট চাটা ক'ত পিন্ধি দিবলৈ গৈছিলি? চুলিৰ বাহাৰ। এই নাপিতবোৰে তহঁতৰ চুলিবোৰ নাকাটি মূৰবোৰ কাটিব লাগিছিল। তেতিয়া অন্তত চুলি গজিবলৈ মূৰটো নাথাকিলে হয়। কিয় মাতিছিল সেইটো কওক, মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে। হেৰ' তোৰ ইম্পৰ্টেণ্ট কামডাল। তই সাউতকে গৈ সেই ভোলা ঘটকৰ ওচৰৰ পৰা আগেচোন। বিয়াৰ কথা কি পাতিলে সোনকালে সুধি কৰি আহগে। ভোলা ঘটকৰ ওচৰৰ পৰা? আৰু বিয়াৰ কথা? তাৰ মানে দেউতা এইটো বয়সত আপুনি? কি হ'ল? মই কিয় এইটো বয়সত? হৰি মই কি শুনিছো এইবোৰ? দেউতা ছোৱালীজনী আপোনাৰ বয়সৰ নে? সিজাই খোৱা মৰকুচিয়া, গছত নলগা কি আবুল তাবুল বলকি আছ? যা সোনকালে যা। নাই মই যাব নোৱাৰো। যাব নোৱাৰ? ঘনে ঘনে তেতুৰ গুৰিলৈকে এসোপা থিহাই মাৰিব পাৰ? যাব নোৱাৰ? মই যাব পাৰিলেও নাযাম। মই মুঠতে আপোনাক মই বিয়া পাতিবলৈ নিদিওঁ। কি? মৰকুচিয়াৰ জাত সিজাই খোৱা, গছত নলগা, মোৰ ঘৰতে খাই বৈ মোৰ ঘৰতে জিভা চেলেকি আছ, এতিয়া মোৰ কামতে যাব নোৱাৰ? মোৰ ঘৰখনৰ কথা, অমংগলৰ কথা চিন্তা কৰ তই। যা এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। যামগৈ। যা। আপোনাৰ ভালৰ কাৰণে মই যামগৈ, কিন্তু মই আপোনাক এই বুঢ়া বয়সত বিয়া পাতিব নিদিওঁ। কি কলি তই? মই বিয়া পাতিম? ঐ সিজাই খোৱা, মই বিয়া পাতিম বুলি তোক কোনে ক'লে? কিয় আপুনি এইটো ক'লে ভোলা ঘটকৰ ওচৰলৈ যাবলৈ? অলগদ্ধ, মই কেতিয়া ক'লো মই বিয়া পাতিম বুলি? মই মাজনীৰ বিয়া কথাহে কৈছো। কি? তাৰ মানে মাজনীহে বিয়া? কথাবোৰতো অলপ ভাঙি পাতি ক'ব পাৰে, তেহে বুজি পাম। তোৰ মূৰত কিবা আছে জানো? ভগৱানে দিয়া মূৰটোত চুলি কিডালৰো শান্তি নিদিলি নহয়। হ'ব দিয়ক, মই যাওঁ। যা সোনকালে আহিবি। য'ত ত'ত সোমাই মিতিৰ বিচাৰি নুফুৰিবি। মই বিয়া পাতিম? কৃষ্ণ কৃষ্ণ কৃষ্ণ। কোন এইটো বাৰী চুকত কোন? চম্পা, তোক মই আই লাভ ইউ এনেকৈ ক'লে তাই মোক ভাল পাব জানো? নাই, অলপ বেলেগকৈ ক'ব লাগিব। চম্পা, তই দেখিবলৈ লুকিং ধুনীয়া এণ্ড বিউটিফুলো। তোক মই যে আই লাভ ইউ, তই মোক আই লাভ ইউ নে? এনেকৈ ক'লে ভাল লাগিব জানো? বাৰু যিয়েই নহওক, আজি তাইক মই কৈহে এৰিম। আৰু যদি মোক আই লাভ ইউ বুলি তাই কয়, তেন্তে মই তাইক বাপেকে লগতে লৈ আহিম। ঐ চম্পা, তোক মই আই লাভ ইউ।
আৰু চেনেলৰ কামত ঘূৰি ঘূৰি এই মাটিখিনিকে পেলাব পৰা নাই বহুত দিন। আৰু কাপোৰকেইটা ধুবলৈ আছেই। হেৰু বেলিচোন মূৰৰ ওপৰ পালেহি। সঁচাই দেই, বিয়াখন নাপাতি বহুত ভুল কাম কৰিলোঁ। এতিয়া চাউল মুঠি সিজাবলৈকে মানুহ নাই ঘৰত। এইবোৰ চব সেই লিলিমাইজনীৰ কাৰণে হৈছে। তাই চালা সেই চাকৰি কৰা ল'ৰা পাই সেই মোক এৰি থৈ গ'ল। মৰ চালা এতিয়া কাম কৰি কৰি সেই মহতীজনীক ভাল পাই মোৰ জীৱনটো ধ্বংস হ'ল। ঐ লিলিমাই, মোৰ বুকুত থিয়গুৰ মাৰিলি তই, থিয়গুৰ মাৰিলি। হেৰৌ বুধে দেখোন এনেই মোক দেখি পলাই পত্ৰং দিয়া বুধে আজি দেখোন মোৰ ওচৰ পালেহি। আহা এই ভিতৰলৈ আহ। চুলি কিন্তু কাট দিছ দেই। নহা মানুহ আহিছ, আহ সোমাই আহ। চুলি কাট দিছ কিন্তু। হেৰি কচোন কিয় বা আহিলি? বিয়া খবৰ ল'বলৈ আহিছো। বিয়া? আৰু কাৰ বিয়া? আপোনাৰ আকৌ। মানুহ মাৰিবি দেই। মই আৰু এইটো সময়তে বিয়া পতা বয়স আছে নেকি? মন কৰিলে পাৰি। মই পিছে কথা এটাতহে আহিছো। কি কথা বা? আমাৰ দেউতাই বোলে মাজনীক চাবলৈ ল'ৰা ঠিক কৰিছে। কি ছিলে ফটো এখন? তাকে সুধিছে। কামটো আগবাঢ়িছে, বহুত দূৰ আগবাঢ়িছে। হেৰি তই দেউতাৰক সেই চিন্তা কৰিব নালাগে বুলি কবি। আৰু এটা কাম কৰিবি নহয়, দেউতাৰক কবি গাঁৱৰ যিমান বিলাক মানুহ আছে মাতিয়ে পেলাও। কাম এটা আগবাঢ়ি থাকিব। ঠিকে আছে তেন্তে মই যাওঁ, নহলে দেউতাই সোনকালে যাবলৈ কৈ পঠাইছে। যা চাহ একাপ খাই যাবি। যাওঁ। মই পিছে গা ধোৱাই নাই। খাবি দে। হ'ব দিয়ক। শুনি যাচোন, শুনি যা। তোৰ বিয়াৰ কথা কি ভাবিছ? আপুনিয়ে পাতক, নালাগে। বৰলা হৈ মৰিবি, বিয়া নাপাত। পাবি পাবি। মই পাইছো নহয়। বেলি গৈ সেই মূৰৰ ওপৰ পালেহি, চাউল কেইটা বহাবলৈকে মানুহ নাই। পাবি ময়ো পিছে ট্ৰাই এটা কৰিব পাৰো। কৰ্ণেলৰ জীয়েকৰ নিচিনা ছোৱালীহে পাম আৰু চাগে। নালাগে, নিজে ভাত বনাম, নিজে খাম। ভাত দে থ। আছ? ঐ ৰচোন, মনে মনে থাকচোন। কি ৰচোন? ৰচোন কোনোবা আহি যাব, মনে মনে থাক। কি মনে মনে থাক? তই মানে মই মানে হেৰি নহয়। কি তই মানে মই মানে?
তই মানে মই মানে হেৰি তই ভাওনা কৰিবি মোৰ লগত ভাওনা মই নকৰো ধুনীয়া তই তাকে ক'বলৈ কা তই মানে মই মানে কৰি আছিলি তই তোৰ ভাওনা কৰি থাক আৰু ইয়াৰ পৰা সোনকালে যা চম্পা ৰচলৈ চম্পা ৰচলৈ যা বুলি কৈছে নহয় যা আচল কথাটো কোৱাই নহয় মুখৰ পৰা কি ওলাল কি ক'বলৈ আহিলো চম্পা চম্পা শুনচোন চম্পা ছোৱালী গাই লাভ ইউ বুলি ক'বলৈ বৰ টান চম্পা দেউতা 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 ইমান দেৰি কৰি আছিলি যে ক'ত মৰি আছিলি ঘটকে চিন্তা কৰিবলৈ হাক দিছে এই 2 দিনতে বিয়া ঠিক কৰিবহি আপোনাক মাত্ৰ বিয়াৰ মানুহ মাতিবলৈহে কৈছে আৰু গদ্দটো এইটো বিয়াত আকৌ মানুহৰ কিয় প্ৰয়োজন আছে মিছা মিছি যা এই বাৰী চুকৰ পাণজো পাপা লতি চাই পাণ এখিলা ছিঙি আন যা আলহী মাতে খোৱাবিতো ৰক্ষা কোনোমতে ৰক্ষা কৃষ্ণ 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 মোকো খুব ধুনীয়া লাগিছে সপোনহে আছিলে ইমান ভাল লাগিছিলে